মুখ দহিয়া মোৰ কোনে জুমি যায় বুকুতে অগনি জ্বলাই তেজে মহৰে নেওচি জ্বলি জ্বলি হ'ল মাথো চাই দে আৰু বগা পাইছিলো নাই আৰু ই লগত মৰিল দেৰি হ'ব এতিয়া তাৰ ফেটা ফেটি খোজ জোৰে না আজ্ঞা সুততে আহি বহিহে চা সেই বেলেগে আজি আমাৰ সোনকালে আহিছে যি মই পুৱাইছো ৰা এলা উঠিত আজি আমাৰ লাহে লাহে খোজকাঢ়িছে পাউৰতি চাৰুতি ল'ব লগা আজি নেকি তোৰ পুৱাই পুৱাই তোৰ আৰু মুখত আৰু ভাল কথা নাই ন বান্দাৰ সিহে নাই মানে তোৰ খোজ গিলে দেখা পাই আমাৰ আনে লাগছি আহে এলা দে ই ক'ত মৰিল এলা চলিক লগ ধৰা গে আকলা আকলে যাব লাগে তাক মাতলো বান্দাৰক বাটত গেৰিলো কি বোলে যাইছো বুলি কৈ দুটাৰ খবৰে নাই মই আহি আছো গজ কৰি ভাই দেৰি হৈছে হয় স্কুলক লাগি ইয়াৰ মানে সদায় ই লেটেই কি কৰি থাকে ই গমেই নাপাওঁ এটা কাম কৰ সি একলগে শিখৰ একটাই খোল না কি কৰ দে এটা ঠিক কথা কৈছা শিখৰ খোলাক লাগি মিক্স কৰাক লাগি আহিব লাগে দেই দোষ মই কোনোবা দিনা বয়া কথা কওঁ নেকি যোৱাকালি ভিডিঅ'টো পালি না হোৱাটছএপত চেতা চব্জি চবেই দিল বেছি ভাই পাইছো বাপু তাৰ নোট চেলেমি গিলে দেখিছে আহি খাবই আহি কৈছে আৰু বুঢ়া হাগুনৰ বাপু ধৈৰ্য নাই ঐ ভাই তাইছা বাপু যো তাড়াতাড়ি আরে ভাই আৰু কি হলে তোৰ কি হল ইমান তাড়াতাড়ি হাবেন ফেবেন ধৰি আহিছে যোচোন যোৱা আগে যো আরে ভাই যো কম জোৰ ৰাস্তাত যো এমাই দেৰিকে আহিছে আৰু এতিয়া তাড়াতাড়ি আহিছে কৌ আগে সাসপেন্সত ৰাখে নালাগে দে আমাক এতিয়া শুন ভাই শুন ভাই তহঁতে দেৰিকে আহিবি বুলি মই অলপমান বোলো ওলাই চলে স্কুলত ভাত চাত খাই আমাৰ এই দাইদেউ যি বিয়া কৰিছে না বৌৰ লগত ভাই লুডু খেলিছিলোঁ মজা তাৰ পাই বেটা মজা ৰা ভাই বৌ বিভেদ তিনবাৰ ভাই এনেকৈ কৈছি চান্স পালি তোৰ গুচি কাটিম মই ভাই শুনি লুডু চুডু এৰি পলাইছোঁ ভাই গেলি আৰু তহঁতে খাইবা দিলি দিব নাই ভয় কিমান মোৰ লাগছি সেইটো মইহে গম পাইছোঁ ভাই বান্দা লুডুৰ গুটিৰ কথা কৈছি মই এনাই ভয়কে ডাউৰ মাৰিছোঁ যো দেৰি যি স্কুলক লাগি যাওঁ মাষ্টৰে এইফালে গালি দিব তই লুডুৰ গুটিৰ কথা বাঢ়ি গৈছে ক'ত মাথা মাৰি দিছে ভাই বেটা বৌৰে আছে তোৰ তাতে নতুন বৌৰে গাৰখন যোৱাই নাই বেটা হ'ব দে তাকে আৰু কিমান জগা ৰাস্তা জকাইছে তহঁতে দিওঁ হ'ব দে আৰু একদিন তহঁতৰ দিন আহিব দেই মাষ্টৰে বেয়া হৈছে পাওঁ কি চলি আছে তহঁতৰ কি চলি আছে নাই ছাৰ একো নাই তামোলৰ গুটিৰ কথা কৈছো তাকে গুটি কটাৰ কথা কৈছো বাপু তই ধুনবাৰ ফুৰ্তিত আছে বগা পা ছাৰ কিবা এটা আমি স্কুলত আইধাতে জমনি এটা আজি ধৰ আপোনাক ক'ব নোৱাৰি ছাৰ ৰাস্তাৰ কথা ৰাস্তাত পাৰি যা এতিয়া ক্লাছ ৰুমত সোমাইছা আকৌ সমাজ বিজ্ঞানৰ ক্লাছ হিষ্ট্ৰী ক্লাছ গৰুৱাত হয় দিয়ক ছাৰ কালি যি তহঁতক পঢ়িলোঁ আমাৰ স্বাধীনতা আন্দোলনৰ কথা অসমৰ কি হৈছিল কি হোৱা নাই কোনে কি বহিছে অলপ কচোন বহিছে না ঘৰত পণ্ডিত দে কচোন বেটা সেইকাৰণে স্কুলত সোনকালে যাব আহি ৰখি আছে আমাক বেটাক দেখি মনে মনে ঘৰত পঢ়া কৰিছে দে বান্দাৰ কি হ'ল পণ্ডিত ছাৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ লগতে অসমতো ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছিল সেই সময়ত গহপুৰ জিলাৰ প্ৰেমলতা বুলি এজনী প্ৰথম মহিলা আছিল যি প্ৰথম অসমীয়া মহিলা হিচাপে বেংকৰ পৰা লোন লৈছিল আৰু সেই প্ৰেমলতাই লোনৰ পইচাখিনিৰে পুতেকক এখন বাইক কিনি দিছিল আৰু প্ৰেমলতাৰ পুতেকে নতুন বাইক পাই পিছফালে আপি লৈ ডলাৰ বগৰীৰ নিচিনা ঘূৰি ফুৰিছিল দেখিছা ইয়াক মনে মনে ঘৰত পঢ়া কৰিছে বেচা প্ৰেমলতাই বাকী ৰৈ যোৱা পইচাখিনি লোনৰ পইচাখিনিৰে দুইযোৰা মেখেলা চাদৰ কিনিছিল কিন্তু বেদলাক সেই নতুন মেখেলা এখন পুতাকে চুৰি কৰি গাৰ্লফ্ৰেণ্ডক গিফ্ট হিচাপে দিছিল কিন্তু সেই সময়ত নৱপ্ৰজন্মৰ জোচ আছিল স্বাধীনতা আন্দোলনৰ আৰু সেই সময়ত চখ আছিল শাৰীৰ কাৰণ সেই শাৰীবিলাক আছিল বুলেট প্ৰুফ য'ত গুলি মাৰিলেও গুলিবিলাক ফুটি নাযায় কৃষ্ণ কি সেই সময়তে অসমত ইলেকশ্যন হৈছিল আৰু লোন মাফ হ'ব বুলি নতুন চৰকাৰে কৈছিল
কিন্তু চৰকাৰে লোন মাফৰ চিন্তা চৰ্চা কৰি থাকোঁতে তিৰিবিলাকে আন্দোলন কৰি দিছিল। ঐ দেখিছা ই কৈয়ে আছে ভাই ইমান পঢ়া কৰিছে ঘৰত। ঐ ভাই তাকেতো ৰ দে কৈ যা আৰু মই পাইছো না। আৰু সেই আন্দোলনৰ সভানেত্ৰী আছিল প্ৰেমলতা। আৰু সেই আন্দোলনতে সেই দুখ লগা ঘটনাটো সংঘটিত হৈছিল। প্ৰেমলতাই আন্দোলনৰ গুৰি ধৰি থাকোঁতে লোন লোৱা বেংকৰ মেনেজাৰ আহি প্ৰেমলতাক গুলীয়াই হত্যা কৰে। হাও ছাৰ কি হ'ল আপোনাৰ কাঞ্চি দেখোন। প্ৰেমলতাৰ হত্যাকাণ্ড শুনি পেলাই কাঞ্চি নেকি ছাৰ? পিছে ছাৰ সেই মেনেজাৰজনৰ ঘৰ আছিল ইংলেণ্ডত আৰু সেইবাবে প্ৰেমলতাৰ মৃত্যু ইংৰাজৰ হাতত হোৱা বুলি কয়। এই গুৰু বহিলি গিয়া হাও ছাৰ বৈছো দে মোৰ কোৱা শেষ ছাৰ সেইকাৰণে বৈছো হৈছি না ছাৰ মোৰ? উঠিয়া তই গুৰু উঠি আহিছে না তই? ও ইয়াৰ হৈছি ছাৰে কিবা চকলেট টকলেট দিব সেই নাযায় গে ছাৰে মাতছি কিবা দিব যা তোৰ ইমান বাচ্চা হৈছি যা তোৰ। তো পণ্ডিত হল চা চুয়ার মাই বাপের নাম খেটেছে আর খেটেছে তো মোর নাম বলে জেলত নিবি মোক এই যা ভাই যা। ছাৰ কিয় মাৰে মোক? হাও মই ইমানখিনি ক'লো ছাৰ আপুনি কালি দহি শিকিছে সেইকাৰণে কৈছোঁ দিয়ক। এই গুৰু এই পাগলা হৈ যায় ফেচবুকত কিবা আনি যায় দেখা পাই আগতে এতিয়া তোৰ ভালেই দিছি তগলান চাইছে তহঁতৰ মাথা পাগলা হৈ গৈছে তহঁতক মই তাকাই গৈছিলোঁ মই জেলত ভাত নাখাবা আহিছে না মই যাওঁ দে পাৰে।